অনন্তৰে নাৰায়ণ দেৱ চক্ৰ পানী ভীষ্মক নন্দিনী বিহা কৰিলা ৰুক্মিণী মহালক্ষ্মী অৱতাৰ সাক্ষাতে ৰুক্মিণী মাধৱৰ প্ৰিয়া দেৱী কমললোচনী ইয়ে লক্ষে কনৃপতি ভৈল তান স্বয়ম্বৰে শিশুপাল নৃপতিৰ মিত্ৰয় অনন্তৰে সবাকে মৰ দিয়া কৃষ্ণে আনিলন্ত হৰি গৰুৰে অমৃত হৰি লীলায়ে নকৰি এৰামে হেন শুনি পৰিকৃতে কৰন্ত কাকুতি কহিও গুৰু মূৰ নভৈল ত্ৰিপিতি সংক্ষেপ কহিলা প্ৰভু কৃষ্ণৰ বিবাহ প্ৰপঞ্চে শুনিবু মোৰ মনত উৎসাহ এৰামে যেন মতে জৰাসন্ধ শাল বয়াদি কৰি সমহৰে ৰাজা কয়েকে চৰে জিনে হৰি দ্বাৰকাক লাগি আনি ভীষ্মক কুমাৰী ৰাক্ষস বিবাহে দিহা কৰিলা মুৰাৰী ইটো কথা শুনি মোৰ ইয়াকুল পৰাণ যিটো ঈশ্বৰৰ নাহি বল প্ৰমাণ এৰাম হেন ঈশ্বৰৰ কেনে ৰাক্ষস বিবাহ কৰিলা কি মতে প্ৰভু শুনিতে উৎসাহ এৰাম মহাপুণ্য হৰি কথা সৈদে দেও ফল শ্ৰৱণ মাত্ৰকে জগ তৰ হৰে মল এৰাম যতে ক শুনিতে মানে ততে ক শুভন স্বাদ জানি শুনিতে জীবেক কোন জন এৰামে হেন জানি গুৰুমুখ কৰা পৰিত্ৰাণ কৃষ্ণ কথা অমৃত কৰায়ুক প্ৰাণ মৰণ শুনিতে যি আছুয়ন জল তভু কৃষ্ণ কথা শুনি নাহি কে বিফল এৰাম হেন শুনি শুকমুনি ৰাজ্য তবদতি
ধন্য সাধু পৰীক্ষিত সম্পজিলমতি ৰাম কৃষ্ণ কথা বিনে কোন আছে মনোহৰ শুনা সাৱধানে ৰুক্মী নিৰস্বয়ম্বৰ হে ৰাম বিদৰ্ভ ৰাজ্যৰ মাজে কুণ্ডিল নগৰ ভীষ্মক নৃপতি তাতে ভৈলা গুৰুতৰ বিষ্ণুত ভকত ৰাজা সৰ্বগুণাকৰ পুত্ৰৱতে প্ৰজাক পালন্ত নিৰন্তৰ হে ৰাম শশী প্ৰভা নামে তাৰ ভৈলা পতে চুৰি স্বামীত বল্লভা শান্তি ৰূপে বিদ্যা ধৰি তাহান গৰ্ভত পঞ্চ পুত্ৰ ভৈল জাত জ্যেষ্ঠ ভৈল ৰুক্ম নামে জগতে প্ৰখ্যাত ৰুক্ম ৰথ ৰুক্ম বাহু আৰু ৰুক্ম মালী ৰুক্ম কেশ সমে পঞ্চ বীৰ মহাবলী পাঞ্চহৰু কনিষ্ঠা কন্যা ভৈলন্ত ৰুক্মিণী তান ৰূপ গুণ কিছু শুনা মহামানী ৰাম শুনা নৰ নাৰী সবহুয়া সাৱধান কৰ্ণ ভৰি কৰা কৃষ্ণ কথা মধুপান বিষমৰ সংসাৰত নাহিয়ে সুখ কৃষ্ণ কথা শ্ৰৱণেহে হৰে সবে দুখ হে ৰাম হেন জানিতে জায়ান বিষয়ৰ কথা হৰিক ভজিও জন্ম নকৰিও বৃথা হে ৰাম কৃষ্ণৰ কিংকৰে কহে অনন্ত কম দলি ডাকি হৰি বোলা পলাও যাও পাপ কলি হৰি ৰাম হৰি রাম রাম পাণ্ডৱ কৃষ্ণ।